हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো বহুত বেছি ভালে আছে আৰু মই আজি এটা ৰেচিপি লৈ আহিছো ৰেচিপিটো হৈছে আজি ব্ৰইলাৰৰ মাংসৰ লগত মই বনাম আজি জাতিলাও আৰু খাইছেনে ক'ব আৰু সেই কাৰণে মই সকলোবোৰ ৰেডি কৰি লৈছো আদা নহৰু পিয়াজ সকলোবোৰ এফালে জাতিলাওটো কাটি লৈছো লগতে কেইটামান লৈছো জালুক আৰু এনেদৰে আজি মই সবজিখন বনাম বুলি ভাবিছো আৰু ভাবিলো আপোনালোকৰ আগতো আগবঢ়াও সেইবাবে এয়া দিছো মিঠাতেল কেইটামান দিছো এয়া পাঁচফোৰণ আৰু দুখিলা তেজপাত লগতে দুটা শুকান জলকীয়া এতিয়া দিছো মই পিয়াজখিনি অকণমান পিয়াজ খৰকৈ দিছো অকণমান পিয়াজ খৰকৈ দিলে ভাল লাগে আৰু এইখিনি ৰঙচুৱা হোৱালৈকে অকণমান ভাজি লওঁ এতিয়া এইখিনি ৰঙচুৱা হোৱাৰ পাছত মই ইয়া দিছো আদা নহৰু সকলোৰে বনোৱা ষ্টাইলবোৰ বেলেগ বেলেগ হয় আৰু মই এনেদৰে বেছি ভাগ বনাও আৰু পিয়াজখিনি একেবাৰে ৰঙচুৱা হোৱা নাই অকণমান কেঁচাই আছে তেনেকৈ মই ব্ৰইলাৰ মাংসখিনি দি দিছো ইয়াতে আৰু এইখিনি ভাজিম যেতিয়ালৈকে পিয়াজখিনি পুৰা একেবাৰে মানে গলি নাযায় তেতিয়ালৈকে এইখিনি একেবাৰে পানী নিদিয়াকৈ মই ভাজি থাকিম অকণমান লো ফ্লেমত ৰাখিম গেছটো আৰু অকণমান এনেকৈ ভাজি থাকিম মোটামুটি 5 মিনিটমান ভাজিম চাগে 5-6-7 মিনিট এনেদৰে ভাজিম এতিয়া মই দিছো ইয়াতে অকণমান হালধি লগতে ধনিয়া গুড়ি জিৰা গুড়ি আৰু অকণমান নিমিতে মই ৰেড চিলি পাউডাৰ আৰু এয়া আৰু সোৱাদ অনুযায়ী নিমখ আৰু এইখিনি দি মই এনেদৰে 5 মিনিটমান আকৌ এনেদৰে ভাজিম এনেদৰে পানী বহুত সময় নিদিয়ে মই এনেদৰে ভাজিয়ে থাকো তেতিয়া ব্ৰইলাৰৰ যিটো গোন্ধ থাকে সেই গোন্ধটো মৰি যায় এনেদৰে অকণমান সময় ভাজি ল'বচোন আপোনালোকে খায়ো একেবাৰে খুব টেষ্টিয়ে লাগে আৰু পিয়াজখিনি যেহেতু মই আধা মজাকৈ ৰাখিছিলোঁ এতিয়া মানে এই তেলটোতে মানে সেই পিয়াজটো মানে মজি যাব পুৰা একেবাৰে আপোনালোকে চাই থাকিব শেষৰ পৰ্যায়টো আৰু এইখিনি মই মোটামুটি 5 মিনিটমানৰ কাৰণে লো ফ্লেমতে এনেদৰে ৰাখি থৈ দিম আৰু এয়া দেখিছে 5 মিনিটমান পাছত মই এনেদৰে ঢাকনখন গুচাইছো আৰু মই মাজে সময়ে চাইছিলোঁ পানীখিনি শুকাইছে নে নাই আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ তাৰ যিটো তেল আছিলে সেই তেলটো ওলাইছে পিয়াজখিনি একেবাৰে গলি গৈছে এতিয়া মই ইয়াতে পানী নিদিয়াকৈ আকৌ ইয়াতে দি দিছো জাতিলাও আৰু আলু এটা দি দিছো আৰু এইখিনিও এনেদৰে মই মোটামুটি 5 মিনিটমান এনেদৰে লো ফ্লেমতে অকণমান ইয়াক ৰাখি দিম আপোনালোকে এনেকৈ বনাই নিশ্চয় ক'ব দেই এইখিনি এনেদৰে মই ৰাখি দিম 5 মিনিটমান আৰু এয়া দেখিছে 5 মিনিটমান পাছত মই ঢাকন গুচাইছো ইয়াতে দি দিম মই এতিয়া জালুকখিনি আৰু ইয়া এতিয়া পানী দিছো প্ৰায় আলু আধা সিজা হৈ গৈছে তেনেদৰে পানী নিদিয়াকৈ আৰু ইয়া পানী দিম এতিয়া ঢাকন লগাই মই এইখিনি আলুখিনিও ভালকৈ সিজিবলৈ দিম আৰু সবজিখন ধুনীয়াকৈ উতলিলে মোৰ সবজিখন মানে ৰেডি হৈ যাব খাবলৈ আৰু ইয়া দেখিছে মোৰ সবজিখন খুব ধুনীয়াকৈ উতলিছে আৰু মোৰ সবজিখন হৈ গ'ল এতিয়া মই ইয়াতে দিম অকণমান ধনিয়া পাত আৰু এয়া দেখিছে খুব ধুনীয়াকৈ মই বইল এটা তুলিয়াই দিছো ধোৱা ওলাইছিলে সেইবাবে ধোৱা হৈছে পিকচাৰটো একো নাই বাৰু খাবলৈ একেবাৰে টেষ্টি হৈছে এবাৰ বনাই চাব আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে লাইক এটা কমেণ্ট এটা সাবস্ক্ৰাইব এটা কৰি দিব থেংক ইউ